Okay. Hello dear student, welcome back again. So আজি আমি হলনি 4.3 1 আৰু 2 হৈছে এতিয়া 3 সাম 3 ছয়টা আছে 3 এটো ভিডিও 3 এ সাম কল বাকি বৰ নাচাও ওকে সো আমি এটো অলপমান ব্ৰাইটনেস নে 3 প্ৰথম কোৱেশ্চনটো আমাৰ কি কৈছে যদি 3,4 বিন্দুটো এই সমীকৰণৰ লেখডালৰ ওপৰত থাকে তেনেহলে আমাৰ কি লাগে এৰ মান নিৰ্ণয় কৰিব লাগে এতে আমাৰ এৰ মান নাই এটো এৰ মানটো আমি উলাব লাগে এইটো 3 হল আমাৰ x এইটো 4 হল আমাৰ y এই x আৰু y এৰ মানটো আমি এতে বহাই আমি ক্যালকুলেশন কৰিলে আমি যেটো পাম হেতু আমাৰ কি এৰ মান ওকে একেবাৰে ইজি ইমান টাফলৈ না যাব না লাগে জাস্ট 3 roman and 1 homada okay so हमारा আছে কি so 3,4 बिंदु 2 3y equal to ax plus 7 সমীকৰণৰ ওপৰত থাকে যদি ওপৰত থাকে 3,4 বিন্দুটো এটো মানে হিদ্ধ কৰিব হিদ্ধ কৰা মানে এতেকে আমি কি লিখিব পাৰিম x equal to 3 y equal to 4 ওকে x equal to 3 y equal to 4 হলে এইটো সমীকৰণত আমি কি বহাম ইমপ্লাইজ এইটো সাইড লিখো 3 into y মান 4 is equal to a এর মান 9 into x এর মান 3 plus 7 okay 3 a into 3 মানে আমি কি লিখি এটো অলপমান উল্টাই দিছো মানে এটো সাইড লম 3a plus 7 equal to 3 4 গুণ 12 okay so এটো আমি 3a লাগে 7 না লাগে এটো আমি ইফালে লৈ যাম 12 minus 7 12 minus 7 কিমান হ'ব 5 ওকে আমাৰ কি লাগে a লাগে 3 না লাগে 3 এতে পূরণ হৈ আছে ইফালে গলে আমাৰ কিমান হ'ব হৰণ হ'ব 5/3 এতে আমি এর মান পাই গলে কি লিখিম নির্ণয় এর মান কিমান 5/3 এটো আমাৰ কি आंसर প্ৰথম কোৱেশ্চনটোৰ আমাৰ आंसर একে ধৰণৰ সেম 2 নম্বৰটো একে p4 বিন্দুটো এত লেখডালৰ ওপৰত থাকিলে আমাৰ কি লাগে p ৰ মান উলাব লাগে p হল আমাৰ x 4 হল আমাৰ y এইটো মানটো বহাই দি আমি ক্যালকুলেশন কৰিলে আমি কি উলাব p ৰ মান আমাৰ উলাই যাব roman 2 সমাধান ওকে ইয়াত জি দিয়া আছে আমি লিখিম p,4 বিন্দু 2 4x plus y equal to 16 লেখ ডালৰ ওপৰত থাকে যদি ওপৰত থাকে তেতিয়া x equal to কিমান হ'ব p হ'ব আৰু y equal to কিমান হ'ব 4 হ'ব x equal to এটোৰ বাবে আমি কি কৰিম তেতে কি কৰিম 4 into p plus y মান 4 equal to 16 এটি কিমান আছে 4p এটো 4 না লাগে 16 minus 4 হৈ যাব okay so 4p equal to 12 implies p equal to 4 এতে পূরণ হইছে বলে গেলে কি হবে হরণ হবে 4 4 দিকে কাটলে বার 4 দিকে কাটলে কিমান বার 3 বার থেকে p equal to কিমান পালো 3 থেকে নির্ণয় p এর মান
3 এটো আমাৰ কি आंसर কে নেক্সট আমি চাও Roman 3 sum কি কৈছে যদি 2y = ax - 4 সমীকৰণৰ লেগডাল 1,2 বিন্দুৰ মাজেদি যায় তেন্তে এর মান নিৰ্ণয় কৰা কোটেকেটা একে 1,2 মানে আমি x = 1 y = 2 এটো আমি বহাই আমি হিসাব কৰিলে আমি উত্তৰটো পাই যাম Roman 3 সলিউশন আমাৰ ইয়াত সমীকৰণটো কি আছে 2y = ax - 4 আছে এটো সমীকৰণ 1,2 বিন্দুৰ মাজেৰে যায় যেতিয়া বিন্দুৰ মাজে দিব x = কিমান হ'ব 1 হ'ব y = কিমান হ'ব 2 হ'ব যেতিয়া x = 1 y = 2 তেতিয়া 2 * y y মানে 2 = a * 1 - 4 সো এটো আমি কি কৰিম উল্টাই দিম এটো সাইড এটো লিখিম এটো লিখিম a - 4 = 4 ওকে so a লাগে a = 4 + 4 so a = 8 এটাকে নির্ণয় এর মান = কিমান 8 so next আমি Roman 4 সাম Roman 4 ত আমাৰ কি কৈছে একেই এতে যদি স্থানাঙ্কটো 2sk - 3 k + 3 অকনমান মানে বেলেগ কৈ দিয়া আছে কিন্তু একো নহয় যিমান ডাঙৰই না থাকে প্ৰথমত যেটো থাকে এটো আমাৰ কি x আৰু সেকেন্ডত যেটো থাকিব এটো আমাৰ কি সদায় y x y এই সমীকৰণটো সিদ্ধ কৰে অৰ্থাৎ x ৰ ঠাইত আমি প্ৰথমটো বহাই দিম y ৰ ঠাইত আমি দ্বিতীয়টো বহাই আমি কি কৰিম k ৰ মান আমি নিৰ্ণয় কৰিব লাগে একো নাই 4 ইয়াত কি আছে 2sk - 3 k + 2 এটো এটা বিন্দু স্থানাঙ্ক বিন্দু 2 2x + 3y + 15 = 0 সমীকৰণৰ ওপৰত থাকে যেতিয়া সমীকৰণডালৰ ওপৰত থাকিব এই গটেখিনি আমাৰ কি x এই গটেখিনি আমাৰ কি y x = এইখিনি y = এইখিনি এতিকে কি কৰিম প্লাস 2 * x x ৰ ঠাইত 2sk - 3 প্লাস 3 * y y ৰ ঠাইত কি কৰিম k + 2 এখিনি বুজি পাইছা প্লাস 15 = 0 ওকে আৰু বেলেগ একো নাই এতিয়া আমি জাস্ট হিসাব কৰিম 2 * 2k মানে 4k - 2 * 3 6 plus 3 * k 3k plus 6 plus 15 = 0 minus 6 plus 6 cancel 4k 3k total কিমান k 7k plus 15 = 0 so 7k = minus 15 so আমাৰ কি লাগে k লাগে so k = minus 15/7 এটো আমাৰ आंसर k এর মানটো আমাৰ কি হ'ব k এর মানটো আমাৰ এটো হ'ব okay next আমি the Roman 5 sum 5 ত কি কৈছে 1 - 2 বিন্দু 2 3x - 2y = 7 সমীকৰণৰ ওপৰত আছে নে পৰীক্ষা কৰা এতিয়া সৈটো অলপমান ব্যতিক্ৰম এইটো স্থানাঙ্ক এইটো মানে আমাৰ x এইটো মানে আমাৰ y এতিয়া এই লেগডালৰ ওপৰত আছে না আমি উলাব লাগিব অৰ্থাৎ x ৰ মান আৰু y ৰ মান বহাই এইটো হল আমাৰ লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড যদি হয়
এইখিনিৰ মান যদি আমাৰ 7 হয় তেতিয়া সমীকৰণৰ ওপৰত আছে আৰু যদি 7 নহয় তেতিয়া আমাৰ নাই ওকে এতিয়া আমি চাও কেনেকৈ লিখিব লাগিব okay 5 সমাধান 1, -2 बिंदु 2 3x - 2y equal to 7 itu hol amar সমীকরণ eteke x equal to 1 y equal to -2 eteke itu সমীকৰণৰ left hand side আমি লৈছো 3x minus 2y okay equal to 3 into x or man 1 minus 2 into -2 so 3 into 1 3 minus 7 is a plus 4 equal to 7 etu 7 মানে আমি কি লিখব পারি right hand side অর্থাৎ আমি কি কম এতিয়া এতেকে 1, -2 बिंदु 2 3x minus 2y equal to 7 সমীকৰণৰ ওপৰত থাকিব বা আছে জিটু লিখা তোমালকে ওকে এতিয়া নেক্সট টু সাম Roman 6 এইটো বিন্দু এইটো সমীকৰণ ওপৰত অৱস্থিত আছে না নাই পৰীক্ষা কৰিব লাগিব এইটো 5 ৰ দৰে সেম 6 ইয়াত বিন্দুটো কি আছে -3, 2 দেখি কৰি x equal to কিমান হ'ব -3 y equal to 2 এইটো সমীকৰণৰ আমি লেফট হ্যান্ড সাইড লৈছো লেফট হ্যান্ড সাইড 4x plus 7y is equal to sao ite ki hoy 4 into -3 plus 7 into 2 3 4 গুণ কিমান হ'ব -12 7 2 গুণ 14 14 ৰ পৰা 12 গলে কিমান থাকিব 2 এই 2 সোৱা এই 9 ৰ সমান নহয় 2 not equal to 9 অর্থাৎ not equal to right hand side so right hand side নহয় এই কারণে আমি এইটো কি কৰিম এই বিন্দুটো এইটো সমীকৰণৰ ওপৰত না থাকে এতেকে -3, 2 4x plus 7y equal to 9 সমীকৰণৰ ওপৰত না থাকে এটো আমার आंसर ओके नेक्स्ट एटू सो लास्ट एटा আছে 7 रोमान 7 क्वेश्चन 3 रोमान 7 एटा আছে কি শর্তত ax plus by plus c equal to 0 আরখির সমীকরণ মূলবিন্দুর মাঝেরে যাব মূলবিন্দু মানে আমি সাধারণত কি বুঝি 0,0 মূলবিন্দুর মাঝেরে যোৱা এইটো সমীকরণ যদি আমাৰ মূলবিন্দুৰ মাঝেৰে যায় অর্থাৎ a into 0 b into 0 plus c equal to 0 so 0 লগত যিকোনো সংখ্যা পূরণ করলে 0 হ'ব plus c equal to 0 implies c equal to 0 এতেকে নির্ণয় শর্ত হল আমাৰ কি হ'ব লাগিব so c equal to 0 হ'ব লাগিব এটোই আমাৰ आंसर শর্তটো কি আমাৰ শর্তটো c equal to যেতিয়া 0 হ'ব এইটো সমীকরণ এই মূলবিন্দুৰ মাজেৰে যাব